জুবিন ক্ষেত্ৰ ইয়াত কিমান ধুনীয়া আকৌ আহিলোঁ এইবিলাক টুপি আৰু মই এটা বিশেষ দেখা পাইছোঁ এইজন হৈছে আমাৰ টিংখাঙৰ চুনু ওজা আৰু এওঁলোকে মানে কৈ আছে কি বিনামূলীয়া চাহ খুৱাইছে এই যুৱ ছাত্ৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিনামূলীয়া চাহৰ বিপণী আৰু এইজন হৈছে আমাৰ টিংখাঙৰ হয় চনু ওজা আৰু এইজনো টিংখাঙৰ আপোনালোকে কিমান দিনৰ পৰা খুৱাই আছে চাহ আজি প্ৰায় 2 মাহ 10 দিন হ'ল 2 মাহ 10 দিন মানে 5 লাখ মানুহে খাইছে 5 লাখ মানুহে খাই আছে এইবিলাক আপোনালোকে আহিলে চাহ একাপ চাহ খাব পাৰিব ধুনীয়াকৈ আৰু ইয়াত কোনোবাই যদি ইচ্ছা কৰে চাহপাত চেনি এইবিলাক দিব পাৰে ইয়াত বিশেষকৈ আমাৰ উজনিৰ ফালৰ পৰা মানুহবিলাকৰ কথা কৈছোঁ যদি আহে চাহপাত লৈ আহিব ইয়াত দি দিব ৰাইজে খাব চাহপাত জয় জুবিন দা এইবিলাক চাহৰ চব এইজন চনু ওজা দেই একদম মেইন মানে চাহৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহ যোগান আকৌ দেখাইছোঁ মই বেনাৰখন দোকানখন ভালকৈ দেখাইছোঁ এইখন যাওঁ ব'ল যাওঁ চুনু পিছত লগ পাম দেখাই দিলোঁ আৰু সেইজন চুনু ওজা আপোনালোকে আহিলে চাহ খাব এইখন বিনামূলীয়া চাহ ৰৈ বিনালে চাবলৈ আহিব অকণমান দেখাই দিলোঁ যিহেতু কামত আহিছোঁ অকণমান সোমালোঁ আৰু আকৌ আহোঁতে সোমাম চলা আকৌ ফুল উঠিলোঁ গাড়ীত বাই বাই এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট দিলোঁ বাই বাই